Hello guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভালে মই নতুন এটা ভিডিঅ'ৰ হৈতে কবিতা কিচেন এণ্ড ব্লগ কেৰি আৰু এতিয়া হাক আপোনালোকে ভিডিঅ'টো চাবলৈ ৰেডি আজি এটা নতুন ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰত ভিডিঅ'টো যেন সম্পূৰ্ণকৈ চাই আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে প্লিজ চেনেলটো যেন সাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যে অন কৰি দিয়ে বুলক তেতিয়া হলে স্টার্ট কৰো ভিডিওটো কি ভিডিও লৈ আহিছো হয়নে এয়া সব নাৰ্জো মোবাইল আজি আপোনালোকৰ ওচৰত মোৰ নাৰ্জো মোবাইল এটা আনবক্সিং দেখাম নাৰ্জো মোবাইল এটো মই তামে নিজৰ ইনকামৰ পইচাৰে ললো মোৰ আৰু বেলেগ মোবাইল আছিল কিন্তু এটো কি হল মোৰ বাজেটত মিলে সেইভাবে ইটো মোবাইলে ললো আৰু ইয়াৰ ক্যামেৰা কোৱালিটি হসাকে বহুতে ভাল গটেখিনি আপোনালোকক কি আছে ভিডিওটো দেখাই যা আপোনালোকে চাব এয়া সব narzo50A 128 GB ROM ইখিনি মোৰ ষ্টৰেজটো বহুত বেছি ষ্টৰেজটোৰ কাৰণে লাগে কাৰণ আমি ইউটিউবত ভিডিও বনাও ষ্টৰেজৰ বেছি প্ৰয়োজন কাৰণ ভিডিও বিলাক ৰাখিব লাগে সেইভাবে ললো ষ্টৰেজটো বহুত বেছি ক্যামেৰা কোৱালিটিও হসাকে বহুতে ভাল 50 MP আৰু ভাল মোবাইলটো তাৰমানে খুবেই ভাল চাৰিওফালে ভাল আৰু মোৰ বাজেটত মিলে আৰু মোৰ ইকাৰণে বেছি ভাল লাগি আছে নিজৰ ইনকামেৰে ফার্স্ট মই ইমান দামি বস্তু এটা ললু বহুত ভাল লাগে নিজৰ ইনকামেৰে যি কোনো এটা সৰু বস্তু ললে ভাল লাগে আৰু এটো মোৰ কাৰণে কিমান ডাঙৰ বস্তু আৰু এটো দৰকাৰীও মোৰ ফোনটো বহুত বেয়া হৈ আছিল আগৰ ফোনটো আপোনালোকক দেখাই আছো এয়া সব এটো মোবাইলেৰে মই ভিডিও কৰি বনাই আছিলো এটো মোবাইলে বনাইছিল সেইভাবে এটো নতুন মোবাইল ললু এতিয়া আপোনালোকক আনবক্সিং কৰি দেখাও এয়া সব নাৰ্জো মই আপোনালোকক খুলি দিও narzo50A এখন দিছে ওয়াও ব্যাক সাইডটো সব কি ধুনিয়া ফার্স্ট লাইট আছে ক্যামেরা আর এটো হল আপনার চাইলক কেনেকুৱা এটো অফ হৈ আছে মই অন কৰি দিও ये ऑन হৈ গল চাওকচোন ফুল স্ক্রিন আৰু ডাঙৰ ভাল লাগিছে ইয়াৰ ক্যামেৰা কোৱালিটি আপোনালোকক দেখাম আৰু ভিতৰত কি আছে ইয়া দেখাছো এইটো হল পিন আৰু ইয়াতে আছে চাৰ্জাৰ চাৰ্জাৰ বেটাৰী 6000 চাৰ্জাৰটো ভাল লাগিছে হোৱাইট কালাৰৰ আৰু মোবাইলটো ভাল লাগিছে আপোনালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু ফাৰ্স্ট মোৰ ইমান দামী বস্তু এটা ললো নিজৰ ইনকামৰ পইচাৰে আৰু ইয়াৰ ইটো মোবাইলেদি উঠোৱা কেখনমান ফটো আছে হেকেখন আপোনালোকৰ ওচৰত শেয়াৰ কৰিম কেনেকুৱা হৈছে ইয়াৰ ক্যামেৰা আপোনালোকে জনাব এইখন এখন উঠাইছিলো মই এইখন ৰাতি উঠাইছিলো ইটো ক্যামেৰাতে ক্যাপচাৰ কৰিছিলো এইখনমান ফটো এখনৰ ৰাতি উঠা ফটো এতিয়ালৈ এৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ হৈতে বাই বাই